এনেকুৱাবোৰ পাব মাত্ৰ 100 টকাত। আৰু এইবিলাক দিয়া হৈছে, এইবোৰ অৰ্গেঞ্জা সেট বুলি কয়। এইটো গালে কৰি পিন্ধিব পাৰে, মেখেলা কৰিও পিন্ধিব পাৰে, একেবাৰে কম। এইবোৰ 400 450 তেনেকৈ। বন্ধুসকল, ৰঙালী বিহুৰ ধামাকা অফাৰ লৈ আহিছো আজি ভিডিঅ'টোত। ডিব্ৰুগড় বৈৰাগী মঠৰ চাৰিআলিৰ পৰা অকণমান সোমাই আহিলে আপোনালোকে দেখিব ইয়াত বেনাৰ লগাই থৈ দিয়া আছে ৰাধিকা ক্লথ ষ্ট'ৰ, য'ত আপোনাৰ 100 টকাৰ পৰা কাপোৰ আৰম্ভ হৈছে, প্ৰায় 1200 টকাৰ ওপৰৰ কাপোৰ আছে। আৰু মেইন কথা হ'ল কি, আপোনালোকে কিনিব কাপোৰ আৰু আপোনালোককে দিব গিফ্ট। এতিয়া বাইদেউ আছে, নমস্কাৰ জনাইছো। নমস্কাৰ। কোনবোৰনো কাপোৰ 100 টকা 150 টকা দেখুৱাওকচোন। 100 টকাৰ পৰা ষ্টাৰ্টিং হয় এইবিলাক। হয়, এইবিলাক ক'তোৱে নাপায়, ইমান ধুনীয়া ধুনীয়া। এনেকুৱাবোৰ পাব মাত্ৰ 100 টকাত। 100 টকাৰ পৰা ষ্টাৰ্টিং হয় এইখিনি। আৰু এইবিলাক আছে মাত্ৰ 250 টকা, 250। যেনেকুৱা কালাৰত লাগে তেনেকুৱা কালাৰতে পাব। ৰেডত আছে, এইটো গালে কৰি পিন্ধিব পাৰে, মেখেলা কৰিও পিন্ধিব পাৰে। 250 টকা। 250 টকাত। এইযোৰ দেখিলে মোৰ মানুহজনীয়ে লাগে বুলিয়ে কৈ দিব এতিয়া। ধুনীয়া, বহুত ধুনীয়া। ছোৱালীবোৰে মানে এনেকুৱাবোৰ বহুত বিচাৰে। আৰু এইবিলাক দিয়া হৈছে, এইবোৰ অৰ্গেঞ্জা সেট বুলি কয়। এইবোৰতো ট্ৰেণ্ডত আছে, চবেই জানেই। মাত্ৰ 1280 টকাত। আমি মাত্ৰ 9 দিনৰ কাৰণেহে আহিছোঁ ইয়াত। আমাৰ পাৰ্মানেণ্ট দোকান আছে টেঙাখাত কলেজ ৰোড, ৰাধিকা ষ্ট'ৰ। এইযোৰ ইয়াত শালৰ হয়। এইযোৰ বহুত ধুনীয়া ধুনীয়া আৰু কালাৰো আছে ইয়াৰ। ধুনীয়া ধুনীয়া কালাৰ আছে। এইবিলাক আছে, এইবিলাক। আৰু দামো বহুত বেছি নহয়, 1000, 12 তেনেকৈ চব আছে। বহুত বেছি দামৰ নহয় এইবিলাক। এইযোৰ 750। এইযোৰটো ধুনীয়া কাপোৰ, 750ত। এইবিলাক আছে, এইবিলাক আছে 1000, 12 তেনেকৈ আৰু এইবিলাক। এইযোৰ আছে। আমাৰ মানে ইয়াত আজি প্ৰথম হেৰি কৰিছোঁ, সেইটো কাৰণে বহুত বেছি মানে ইয়াত ৰখা নাই আৰু। আৰু কালিৰ পৰা মানে আমাৰ পাৰ্মানেণ্ট দোকান য'ত আছে টেঙাখাত, তাৰ পৰা আহিয়ে থাকিব। তাত বহুত ষ্টক আছে ভাল ভাল। আৰু এইবিলাক আছে বহুত ধুনীয়া ধুনীয়া পিয়ৰ কটনৰ কাপোৰ। কালাৰ বহুত ধুনীয়া ধুনীয়া আছে, ইয়াৰ ভেৰাইটিজ কালাৰ আছে। এইবিলাক আছে, এইবিলাক চব শালৰে হয়। এইবিলাক মাৰি দেখাওঁ আৰু। এইবিলাক মাৰিয়ে দেখাইছোঁ, এইবোৰ শালৰ হয়। বহুত বেছি দামো নহয়, 1000, 12 তেনেকৈ। ছিংগল চাদৰ, এইবিলাক ছিংগল চাদৰত আছে। এইবিলাক উকা মুগা মেখেলাৰ লগত মাৰিব পাৰিব, কাষ্টমাৰে বহুত বেছি বিচাৰে। এইখন হেত শালৰ দামৰ, এইটো হেতটো দাম 260 হয়, শালৰ হয় একেবাৰে। আৰু কোৱালিটি বহুত ভাল। আৰু এইবিলাক আছে মেখেলা চাদৰ, বহুত কমৰ হয় এইবিলাক, 300, 350 তেনেকৈ। এইবোৰ চব শালৰে হয়। এইবোৰ শালত বোৱা হয় এইবিলাক চব, এইবিলাক। আৰু এইফালে চাব পাৰে দেই, কালাৰত এইবোৰ একেবাৰে কমত 550। আৰু এইবিলাক গিফ্টৰ কাৰণে মানে বহুত ধুনীয়া। আৰু এইবিলাক কাপোৰ, এইবিলাক আছে। এইবিলাক ধুনীয়া ধুনীয়া কালাৰ আছে। এইবোৰ অৰ্গেঞ্জা বুলি কয়, জানে কাষ্টমাৰে, ইয়াৰ দামো জানে বাৰু। পিছত এইবিলাক আছে, এইবিলাক আছে 1250, 1000 তেনেকৈ আছে। এইবিলাক আছে, এইবোৰ চব শালৰে হয়। এইযোৰ ঘিচা ছেট, এইযোৰ ঘিচা অনলি 850। এইবোৰ কি হয়? এইবিলাক লুকুৱাই লুকুৱাই থৈছে যে? এইবোৰ লুকুৱাই থোৱা নাই, এইবোৰ বহুত ধুনীয়া গিফ্টৰ হয় এইবিলাক। এইবিলাক বহুত বেছিও দাম নহয়, 350, 400 তেনেকৈ আৰু। এইবিলাক চব গিফ্টৰ কাৰণে বহুত ধুনীয়া। যোনে মানে গিফ্ট পায় এইযোৰহেত, যোনে গিফ্ট পায় বহুত বেছি সন্তুষ্ট হৈ যাব, বহুত ভাল পাব। বিহুত যদি এনেকুৱা কাপোৰ এযোৰ পায়, তেওঁলোক বহুত খুচ। এইযোৰ কাপোৰ কোনোবা নছোৱালী এজনীক পিন্ধিলেও, কইনা এজনীক পিন্ধিলেও বহুত ধুনীয়া দেখাব। বিহুত একেবাৰে কইনাই পিন্ধিব পৰা কাপোৰ, একেবাৰে কম। এইবোৰ 400, 450 তেনেকৈ গিফ্টত দিব পাৰিব। বহুত ধুনীয়া কালাৰ। এইবিলাক চাওকচোন, এইবিলাক বহুত ধুনীয়া কালাৰ হয়। আৰু কাইলৈৰ পৰা কৈছে তেওঁলোকৰ টেঙাখাতৰ যি ৰাধিকা ক্লথ ষ্ট'ৰ আছে, তাৰ পৰা পুৰা কাপোৰ আহিব বুলি কৈছে। আৰু তাতে আজি শুভাৰম্ভ হৈছে, আজি কাষ্টমাৰ আজিও আহিছে। আৰু এইফালে বাইদেউহঁতেও আহিছে। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? হয়, মই এই ওচৰে হয়, বৈৰাগী মঠৰ। কেনেকুৱা পাইছে কাপোৰ কোৱালিটি ভালেনে? বহুত ধুনীয়া। আৰু প্ৰাইচটো একচুৱেলি ইমান কম প্ৰাইচতো কেতিয়াও ইমান ভাল কাপোৰ পোৱা নাযায়। চ' আজি কেইযোৰমান বিহুৰ কাৰণে লৈ লওঁ। আৰু নিজৰ বৌ আছে, মা দেউতা সকলোকে গিফ্ট দিবলৈ, মানে গামোচাৰ পৰা আদি কৰি সকলো ভাল। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰে ওচৰৰে হয়। আমাৰ বায়ে মানে খোলাৰ কাৰণে আমি আহিছোঁ আৰু চাবলৈ। হয়, ল'বনে? নাই নিশ্চয় লওঁ। আমি আনকি কালিৰ পৰা বুকিং কৰিলোৱে। আমি যিমান আমাৰ পৰিয়ালত যিমান মানুহ আছে চবৰলৈ ল'লোৱে। এতিয়া নিজৰলৈ বুলি চাবলৈ আহিছোঁ। কোৱালিটিটো বেষ্ট হয়। আমিতো প্ৰায় আমি ৰাধিকা ষ্ট'ৰৰ পৰাই লৈ থাকোঁ, মানে একদম পাৰ্মানেণ্ট কাষ্টমাৰ বুলিয়ে ক'ব পাৰি। মই মেখেলা এখন ল'লোঁ। এয়া গালে নহয়, এখন মেখেলা হয়, নিজে পিন্ধিব পাৰি। যেনেকুৱা চিষ্টেম কৰিব পাৰে, গালে বনাম ক'লে গালে কৰি পিন্ধিব পাৰে। কিন্তু মেখেলাত মই বেছিকৈ মেখেলাত কমফৰ্টেবল হয়, সেইকাৰণে মেখেলা কৰিবলৈ ল'লোঁ। এতিয়া বিহুত পিন্ধিম।
কিন্তু এইবাৰতো বহুত বেছিয়ে ভাল। এই যে চাওকচোন ইমান ভাল কোৱালিটি 140 না 10 এনেকুৱা কিবা এটা হৈছে মই লৈছোঁ এইটো চাওক আপোনালোকে মেখেলা চাদৰ লগতে আপুনি পিন্ধিব পাৰিব। এই ৰাধিকা ক্লথ ষ্ট'ৰৰ পৰা মই যোৱাবাৰো অফাৰ দিছিলে টেঙাখাটৰ পৰা মই কাপোৰ আনিছোঁগৈ খুব ধুনীয়াকৈ কাপোৰবোৰ ভাল লাগিছে আৰু পটাপট শেষ হৈ গ'ল মই অকণমান কেইদিনমান পিছ হওঁতে শেষ হৈ গ'ল সেইকাৰণে ক'লোঁ যে ডিব্ৰুগড়ত এবাৰ খোলাবচোন ভিডিঅ'ত যিদৰে কোৱা হৈছে তেনেধৰণে বস্তুবোৰ কম দামত আৰু ভাল তেনেকৈ কাপোৰ আমি ভাল পাইছোঁ ওচৰতে এতিয়া ডিব্ৰুগড়ত আহক সকলোৱে ডিব্ৰুগড়ত কাপোৰ কিনক। আৰু এইবিলাক গামোচা চাওকচোন বিহুততো বহুত বেছিয়ে প্ৰয়োজন বিহু হওক মানে কিবা মিটিং মাটাং হওক এয়া চাওকচোন ইমান ধুনীয়া ফুলৰ চবকে দিব পাৰিব গিফ্টত নিজৰ মানুহজনক দিব পাৰিব চেনাইদনক দিব পাৰিব বহুত ধুনীয়া আহল বহল দামৰ যে একেবাৰে কম এতিয়া দীঘলটো চাই ফুল চাই মাত্ৰ 250 টকা যাকে নিদিয়ক একদম পিয়ৰ শালত বোৱা বহুত ধুনীয়া ফুলৰ আৰু ক'তো নাপায় এখন 250 টকা। এইবিলাক আছে ষ্টকত বহুত বেছি আছে আমি অকল চেম্পুলৰ কাৰণেহে থৈছোঁ এইখিনি বহুত বেছি আছে আৰু গামোচা এইবিলাক ডাঙৰ ফুলত যেনেকুৱা ধৰণৰ বিচাৰে আৰু নকল এয়া স্ক্ৰীনত নাম্বাৰ দিছোঁ আপোনালোকে নাম্বাৰত কল কৰিও তেখেতসকলৰ ইয়াৰ বিষয়ে আৰু জানিব পাৰিব। এয়া দেখিছে নাম্বাৰ আপোনালোকে নাম্বাৰত কল লগাব। বাকী তেওঁলোকৰ টেঙাখাটতো দোকান আছে ৰাধিকা ক্লথ ষ্ট'ৰ সকলোৱে চিনি পায় মাত্ৰ 9 দিনৰ কাৰণে আহিছে ডিব্ৰুগড়লৈ বৈৰাগী মঠৰ ইয়াত তেওঁলোকে 9 দিন বহিব আৰু কাপোৰসমূহ তাকে যিমান পাৰে কমত এৰি দিছে আপোনালোকে দেখিছে বেগ আছে আৰু গিফ্টো দিছে এই 3টা গিফ্ট আছে এইকেইটা ধৰি লওক যিমানসকল কাষ্টমাৰ আহিব তেওঁলোকৰ নাম্বাৰটো থৈ দিব পাছত লাকি ড্ৰ হ'ব। আৰু এইবিলাক আছে বেগ আজি অকল এইকেইটা চেম্পুলৰ কাৰণে থোৱা হৈছে ধুনীয়া 250 280 350 তেনেকুৱাকৈ আছে কাইলৈ বহুত বেছি ইয়াত ধুনীয়া বেগ পোৱা যাব একেবাৰে কমত। এইবিলাক গালে মানে বহুত বেছি আইটেম আছে এই চব এইখন এনেকুৱা ধৰণৰ আৰু বাইদেৱে যিমানখিনি পাৰে আপোনালোকক দেখুৱালে আৰু ভিডিঅ'টো তাকে ভাল পালে যদি শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ তলত এটা নাম্বাৰ দি দিছোঁ স্ক্ৰীণত এই নাম্বাৰত আপোনালোকে কল কৰিব পাৰে বা আপোনালোকে ফিজিকেলিও নিজে দোকানলৈ আহিব পাৰে আৰু বেছি দিন নকৰিব কাৰণ তেওঁলোকে 9 দিনৰ কাৰণে আহিছে। আজি ভিডিঅ'ত দেখুওৱা হয়তো কোনোবা এযোৰ কাপোৰ আপোনালোকে পচন্দ হ'ব পাৰে কিন্তু ইয়াত অহাৰ পাছত হয়তো সেইযোৰ নাপাব পাৰে কেলৈ কি দোকানত আজি খোলোতে মানুহ আহিব আৰম্ভ কৰিলে তো কাইলৈ পৰহিলৈ ভিতৰত ধৰি লওক তেওঁলোকৰ কালেকশ্যন আহিও থাকিব ইয়াত গৈও থাকিব। টেঙাখাটত আমাৰ ৰাধিকা ক্লথ ষ্ট'ৰত 29 তাৰিখৰ পৰা দিয়া হ'ব একেবাৰে বিহু উৰুকালৈকে বিহু ধামাকা অফাৰ হ'ব ধামাকা অফাৰ টেঙাখাট ৰাধিকা ক্লথ ষ্ট'ৰ কলেজ ৰোড ধামাকা অফাৰ তাতহে দিয়া হ'ব ইয়াততো বহুত বেছিয়ে কিন্তু সেইকেইদিন একেবাৰে বিহুলৈকে তো তাকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বিহুৰ আগে যোনে ধৰি লওক এনেকুৱা ধৰণৰ কাপোৰ ল'ম বুলি ভাবিছে বা বহুতে গিফ্ট বহুত কিনিবলগীয়া হয় বিয়া বাৰু হোৱাৰ পিছত তো তেওঁলোকে ইয়াত যদি ক্ৰয় কৰে সোনকালে আহক তো বহুত ধন্যবাদ আৰু প্ৰথমবাৰ বহুত আগতীয়াকৈ ৰঙালী বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা যাচি দিছোঁ আৰু ল'ব আৰু ধন্যবাদ।